মূল্যবৃদ্ধিৰ সৃষ্টি কৰা ত্ৰাস আৰু আতংকময় পৰিৱেশক লৈ তীব্ৰ ক্ষোভ ৰাইজৰ দলৰ। দেশমাতৃক ৰক্ষাৰ স্বাৰ্থত লাচিত বৰফুকনে মোমায়েকৰ শিৰচ্ছেদ কৰা লেখীয়াকৈ মূল্যবৃদ্ধিত অতিষ্ঠ অসমৰ জনতাই মামা বুলি মতা মুখ্যমন্ত্ৰীকো ৰাজনৈতিকভাৱে শিৰচ্ছেদ কৰিবলৈকো কুণ্ঠাবোধ নকৰে। এই মন্তব্য ৰাইজৰ দলৰ কেন্দ্ৰীয় সম্পাদক মনিৰুজ্জামানে লগতে উল্লেখ কৰে যে ৰাজ্যৰ সামগ্ৰী মূল্যবৃদ্ধিৰ ক্ষেত্ৰত চৰকাৰৰ ভূমিকা পুতৌজনক। মূল্যবৃদ্ধিৰ ক্ষেত্ৰত দায়িত্বশীল মন্ত্ৰীৰ মন্তব্য দায়িত্বজ্ঞানহীন। মূল্যবৃদ্ধি ৰোধ কৰাত চৰমভাৱে ব্যৰ্থ মুখ্যমন্ত্ৰী আৰু যোগান মন্ত্ৰী ৰঞ্জিত দাসক পদত্যাগ কৰাৰ দাবী উত্থাপন কৰে ৰাইজৰ দলে। হৰফুকৰ পৰা ৰমেশ তালুকদাৰৰ ৰিপৰ্ট, হৰফুক লাইভ 24। অসমতে মূল্যবৃদ্ধিয়ে এক ত্ৰাসৰ সৃষ্টি কৰিছে। সাধাৰণ জনতাক মূল্যবৃদ্ধিয়ে এক আতংকময় পৰিৱেশৰ মাজত ঠেলি দিছে। সেই জটিল সময়খিনিতে অসমৰ এগৰাকী মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়াই মূল্যবৃদ্ধিক লৈ এক চৰম তুলনা মন্তব্য কৰিছে যে ব্ৰেণ্ডেড বস্তুৰহে মূল্যবৃদ্ধি হৈছে, কিন্তু সাধাৰণ জনতাইহে গম পাইছে মূল্যবৃদ্ধিয়ে তেওঁলোকক কেনেকৈ মাধমাৰ সোধাইছে। আজি সমগ্ৰ অসমৰ মানুহে সাধাৰণ খাটি খোৱা অসমীয়াই আজি মূল্যবৃদ্ধিৰ কাৰণে তেওঁলোকৰ অন্য যোগাৰ কৰাৰ কাৰণে অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে। কিন্তু সেই সময়তে চৰকাৰখনে কোনো ধৰণৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ কাৰণে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা আমাৰ পৰিলক্ষিত হোৱা নাই। আৰু মাজে সময়ে এই মূল্যবৃদ্ধিক লৈ বিভিন্ন মন্ত্ৰীয়ে বিভিন্ন নেতাই তুলনা মন্তব্য কৰাহে আমাৰ পৰিলক্ষিত হয়। কিন্তু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিভিন্ন মেৰুবিভাজনৰ ৰাজনীতি লৈ বাল্য বিবাহ, কেতিয়াবা চমক সৃষ্টি কৰে, কেতিয়াবা বহু বিবাহৰ কাৰণে কঠোৰ আইন প্ৰণয়নৰ কথা কৈ মূল্যবৃদ্ধিৰ ইছ্যুটোক ডাইভাৰ্ট কৰাৰ কাৰণে যি চেষ্টা চলাই আছে সেইটো কিন্তু আমি কেতিয়াও ৰাইজৰ দলে মানি ল'ব নোৱাৰোঁ। ৰাইজৰ দলে মূল্যবৃদ্ধি ৰোধ কৰাৰ স্বাৰ্থত তেওঁলোকক কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। অন্যথা তেওঁলোকে যদি নিজৰ গাদী চম্ভালিব নোৱাৰে, মূল্যবৃদ্ধি যদি নিয়ন্ত্ৰণ কৰিব নোৱাৰে, তেওঁলোকে অসমৰ মুখ্যমন্ত্ৰী বা অসমৰ চৰকাৰৰ পৰা তেওঁলোকে পদত্যাগ কৰক। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই এটা কথা উনকিয়াই দিব বিচাৰিছোঁ যে আপুনি লাচিত বৰফুকনৰ কথা মাজে সময়ে কৈ থাকে। লাচিত বৰফুকনে কিন্তু দেশ ৰক্ষাৰ নামত নিজৰ মোমায়েকক ডিঙি কাটি শিৰচ্ছেদ কৰি পেলাইছিল। ঠিক অসমৰ ৰাইজেও কিন্তু মূল্যবৃদ্ধিত অতিষ্ঠ হৈ পৰিছে। অসম ৰক্ষাৰ নিমিত্তে আপুনি যে অসমখন ধ্বংসৰ মুখলৈ ঠেলি দিছে, সেই অসম ৰক্ষাৰ নিমিত্তে কিন্তু আপোনাকে অসমৰ মানুহে মামা বুলি জানে, মামা বুলি মাতে। সেই অসম ৰক্ষাৰ নিমিত্তে কিন্তু অসমৰ ৰাইজে হিমন্ত বিশ্ব শৰ্মাকো ৰাজনৈতিকভাৱে শিৰচ্ছেদ কৰিবলৈ কুণ্ঠাবোধ নকৰে। গতিকে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি ৰাজনৈতিকভাৱে শিৰচ্ছেদ হোৱাৰ আগতে আপুনি চিৰিয়াছ হওক। আপুনি মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰতে কঠোৰ পদক্ষেপ গ্ৰহণ কৰক। আপোনাৰ কেবিনেটে বিভিন্ন সময়ত বিভিন্ন সিদ্ধান্ত গ্ৰহণ কৰে, কিন্তু আজিলৈকে নেদেখিলোঁ যে মূল্যবৃদ্ধিক লৈ কোনো ধৰণৰ পদক্ষেপ আপোনালোকে লৈছে। গতিকে এই মূল্যবৃদ্ধিত অতিষ্ঠ ৰাইজক আপোনালোকে সুৰক্ষা প্ৰদান কৰাৰ কাৰণে, ৰাইজক সকাহ প্ৰদান কৰাৰ